নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এআৰ ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশমিক সংখ্যাবোৰক কেনেদৰে হৰণ কৰিব লাগে তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে উপকৃত হ'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি থ'ব, লগতে আমাৰ ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। আমি প্ৰথম অংকটো লৈ আহিছোঁ। অংকটো লৈছোঁ 0.6 হৰণ 2। 0.6টোক আমি যদি ভগ্নাংশলৈ লৈ যাওঁ তেতিয়াহ'লে আমি কেনেদৰে লিখিব পাৰোঁ 6/10 বুলি লিখিব পাৰোঁ। অৰ্থাৎ যদি 1 ডিজিটৰ আগত পইণ্টটো থাকে তেতিয়াহ'লে হৰটো কি হৈ যায় 10 হৈ যায়। তাৰপিছত এইটো হৰণ চিন আছে আৰু এইটো 2, এইটো 6/10 লিখি ল'লোঁ। এইটো হৰণ আছে, এইটোক আমি ভগ্নাংশলৈ লৈ যাব পাৰোঁ। 2 কি হৈ যাব 1 হৈ যাব, কাৰণ এই 2ৰ তলত কি এটা আছে 1 এটা আছে। এতিয়া আমি এইটো আকৌ লিখিলোঁ 6/10। এই হৰণৰ সলনি আমি কি দিলোঁ পূৰণ দি দিলোঁ। তেতিয়া পিছফালে থকা এই 2/1 এই ভগ্নাংশটো কি কৰিব পাৰোঁ আমি ওলোটাই দিব পাৰোঁ। অৰ্থাৎ তলৰটো ওপৰলৈ গুচি যাব আৰু ওপৰৰটো তললৈ গুচি আহিব। এই 2ৰে 6ক 3 বাৰ যাব, গতিকে ওপৰত কি থাকিল 3 × 1 আৰু তলত কি থাকিল এইটো 10। এতিয়া 3 × 1 কি হৈ যাব 3 আৰু তলত এইটো কিছে 10, গতিকে এইটো ইয়াৰ এনচাৰ হ'ব। আমি 2 নম্বৰ অংকটো লৈ আহিছোঁ। অংকটো লৈছোঁ 0.24 হৰণ 3। এই 0.24 এই দশমিক সংখ্যাটোক আমি প্ৰথমতে কি হ'লে লৈ যাম ভগ্নাংশলৈ লৈ যাম। ভগ্নাংশলৈ যেতিয়া লৈ যাম, যিহেতু পইণ্টটো ইয়াত 2 ডিজিটৰ আগত আছে, গতিকে হৰটো কি হৈ যাব ইয়াৰ 100 হৈ যাব আৰু ওপৰত এইটো কি পাম আমি 24 পাম। হৰণ 3, 24/100 হৰণ 3/1 বুলি আমি লিখিব পাৰোঁ। 24/100 ইনটু এই হৰণৰ সলনি আমি যেতিয়া পূৰণ চিন দিলোঁ, গতিকে এইটো কি হ'ব তলৰটো ওপৰলৈ গুচি যাব আৰু ওপৰটো তললৈ আহি যাব। এই 3ৰে 24ক 8 বাৰ যাব, গতিকে ওপৰত থাকিল 8 আৰু ইয়াত থাকিল 1। 8 আৰু 1 যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া কি হৈ যাব 8 আৰু তলত কি আছে এইটো 100। 4ৰে 8ক 2 বাৰ যাব আৰু 4ৰে 100ক 25 বাৰ যাব, গতিকে এনচাৰটো হৈ যাব 2/25। 3 নম্বৰ অংকটো লৈ আহিছোঁ। অংকটো লৈছোঁ 2.75 হৰণ 5। আমি এই দশমিক সংখ্যাটোক প্ৰথমতে ভগ্নাংশলৈ লৈ যাম। যদি ভগ্নাংশলৈ লৈ যাওঁ তেতিয়া কি হ'ব, ইয়াত পইণ্টটো 2 ডিজিটৰ আগত আছে। যিহেতু পইণ্টটো 2 ডিজিটৰ আগত আছে, গতিকে এইটোক আমি হৰটো কেনেদৰে লিখিম 100 লিখি দিম হৰটো, আৰু ওপৰত কি হৈ যাব 275 হৈ যাব। ইয়াত হৰটো 100 লিখি দিয়াৰ কাৰণে কি হৈছে এই পইণ্টটো ইয়াৰ পৰা উঠি গৈছে। হৰণ এইটোক আমি কেনেদৰে লিখিব পাৰোঁ 5/1 বুলি লিখিব পাৰোঁ। এতিয়া এইটো 275/100 এই হৰণৰ সলনি আমি কি দিলোঁ পূৰণ দি দিলোঁ। পূৰণ দি দিয়াৰ লগে লগে এইটো কি তলৰটো কি হৈ যাব ওপৰলৈ গুচি যাব আৰু ওপৰৰটো তললৈ আহি যাব। এতিয়া এই 5ৰে 275ক আমি কাটি দিব পাৰোঁ। কাটিলে কি হ'ব 5ৰে 275ক 55 বাৰ যাব। তেতিয়া কি হৈ যাব ওপৰত থাকিল 55 আৰু এইটো 1, গতিকে 55 × 1 কি হ'ব 55 হৈ যাব আৰু তলত এইটো কি পালোঁ 100 পালোঁ। এইটোকো আমি 5ৰে কাটি দিব পাৰোঁ দুটাকে। 55ক 5ৰে কিমান বাৰ যাব 11 বাৰ যাব আৰু এইটোক 5ৰে 20 বাৰ যাব, গতিকে এনচাৰটো হ'ব 11/20। আমি 4 নম্বৰ অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 3.96 হৰণ 4। 3.96 এই দশমিক সংখ্যাটোক আমি কি কৰিম প্ৰথমতে ভগ্নাংশলৈ লৈ যাম। ভগ্নাংশলৈ লৈ গ'লে কি হ'ব এই পইণ্টটো কিমান ডিজিটৰ আগত আছে এই 2 ডিজিটৰ আগত আছে। এই পইণ্টটো যিহেতু পইণ্টটো 2 ডিজিটৰ আগত আছে, গতিকে ইয়াৰ হৰটো কি হৈ যাব 100 হৈ যাব আৰু ওপৰত কি হৈ যাব এইটো 396 হৈ যাব। হৰণ এইটোকে আমি কি বুলি লিখিব পাৰোঁ 4/1
1 বুলি লিখিব পাৰোঁ এতিয়া এইটো 396/100 হৰণৰ হলনি আমি কি দিম পূৰণ চিন দি দিলোঁ তেতিয়া কি হ'ব এই তলৰটো ওপৰলৈ গুচি যাব আৰু ওপৰটো তললৈ আহি যাব এই 4 ৰে 396ক আমি কাটি দিম তেতিয়া কি হ'ব 99 হৈ যাব 4 ৰে 396ক কেইবাৰ যাব 99 বাৰ যাব এতিয়া ওপৰত কি থাকিল 99 থাকিল আৰু এইটো কি থাকিল 1 থাকিল 99 * 1 কি হৈ যাব 99 আৰু তলত এইটো কি পালো 100 গতিকে এইটোৱে ইয়াৰ আনসাৰ হ'ব আমি 5 নম্বৰ অংকটো লৈ আহিছো অংকটো লৈছো 86.1 হৰণ 3 86.1 এই দশমিক সংখ্যাটোক আমি প্ৰথমতে ভগ্নাংশলৈ লৈ যাম ভগ্নাংশলৈ লৈ গলে কি হ'ব ইয়াত যেহেতু পইণ্টটো 1 ডিজিটৰ আগত আছে গতিকে হৰটো হ'ব 10 আৰু ওপৰত কি হৈ যাব এইটো 861 হৰণ এইটোক আমি কেনেদৰে লিখিব পাৰো 3/1 বুলি লিখিব পাৰো এতিয়া এইটো 861/10 এই হৰণৰ হলনি আমি কি দিলো পূৰণ চিন দি দিলো আৰু তেতিয়া হলে কি হৈ যাব এই 1 টো ওপৰলৈ গুচি যাব আৰু 3 টো তললৈ আহি যাব এটা 3 ৰে 861ক কেইবাৰ যাব 287 বাৰ যাব গতিকে ওপৰত কি থাকিব 287 * 1 হলে কি হ'ব 287 হ'ব আৰু তলত আমি কি পাইছো 10 পাইছো গতিকে এইটোক আমি 10 ৰে 287ক হৰণ কৰি দিব পাৰো হৰণ কৰি দিলে কি হ'ব 28.7 কাৰণ ইয়াত 0 আমি কেইটা পাইছো এটা পাইছো যেহেতু 0 এটা পাইছো গতিকে এই ওপৰৰ এই সংখ্যাটোৰ 1 ডিজিটৰ আগত কি হৈ যাব পইণ্টটো বহি যাব অৰ্থাৎ এই 7ৰ আগত কি হ'ব এই পইণ্টটো বহি যাব গতিকে এইটোৱে ইয়াৰ আনসাৰ